Good morning, students. যোৱা ক্লাছত বৰগীতৰ বৈশিষ্ট্য আৰু মহাপুৰুষ দুজনৰ বৰগীতৰ মূল বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে নিশ্চয় বৰগীত কাক বোলে, বৰগীতৰ বৈশিষ্ট্যসমূহনো কি কি সেই সম্পৰ্কে বুজিব পাৰিছা। আজি মহাপুৰুষ মাধৱদেৱৰ বিৰচিত উঠৰে উঠ বাপু গোপালহে নিশি বৰগীতটি আলোচনা কৰিম। বৰগীতটি হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। তোমালোকে মনত ৰাখিবা, তোমাৰ পাঠ্যপুথিৰ বৰগীতটি ক'ৰ পৰা তোমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে, এই প্ৰশ্নটো আহে তোমালোকৰ কাৰণে আৱশ্যকীয়। তোমালোকে মনত ৰাখিবা, বৰগীতটি হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। যোৱা ক্লাছত তোমালোকক কৈছিলোঁ, বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান কাৰ্যকলাপৰ মনোমোহা বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবে তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়। বৰগীতটিত শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। মূল পাঠটিত চকু ফুৰালে প্ৰথমে আমি দেখিবলৈ পাওঁ বৰগীতটি ক'ৰ ৰাগত ৰচনা কৰা হৈছে। তোমালোকক যোৱা ক্লাছত বৰগীতৰ বৈশিষ্ট্য সম্পৰ্কে মই কৈছিলোঁ আৰু সেই বৈশিষ্ট্যৰ ভিতৰত এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বৰগীতত ৰাগৰ উল্লেখ থাকে কিন্তু তালৰ উল্লেখ নাথাকে। এতিয়া আমি বৰগীতটি আলোচনা কৰোঁতে প্ৰথমতেই দেখিবলৈ পাইছোঁ যে বৰগীতটি ক'ৰ ৰাগত ৰচনা কৰা হৈছে কিন্তু ইয়াত তালৰ উল্লেখ কৰা হোৱা নাই। ধ্ৰুং আৰু পদ এই দুটা অংশত বৰগীতটি ৰচনা কৰিছে। ধ্ৰুং মানে পুনৰ দোহাৰি গোৱা, অৰ্থাৎ ধ্ৰুং অংশৰ বৰগীত ফাঁকি বৰগীতটো পৰিৱেশন কৰাৰ মাজে মাজে পুনৰ দোহাৰি গোৱা হয়। বৰগীতটিৰ প্ৰথম শাৰীত আছে, উঠৰে উঠ বাপু গোপালহে নিশি পৰভাত ভৈল, অৰ্থাৎ মাক যশোদাই পুত্ৰ কৃষ্ণক মৰমতে বাপু গোপাল বুলি সম্বোধন কৰি নিশি অৰ্থাৎ নিশাৰ অন্ত পৰিল, পৰভাত ভৈল অৰ্থাৎ ৰাতিপুৱা হ'ল, পৰভাত মানে ৰাতিপুৱা, ভৈল মানে হ'ল, শোৱাৰ পৰা উঠা কমল নয়ন বুলি ঘনাই ঘনাই ডাকিতে মানে মাতিবলৈ ধৰিলে। অৰ্থাৎ ইয়াত কৈছে যে কৃষ্ণক মৰমতে বাপু গোপাল বুলি সম্বোধন কৰি মাক যশোদাই আন্ধাৰ আঁতৰি গ'ল, ৰাতিপুৱা হ'ল, তুমি শোৱাৰ পৰা উঠা বুলি শোৱাৰ পৰা উঠিবলৈ আহ্বান জনাইছে। এটি পদ অংশটিত উল্লেখ কৰিছে, মোৰ প্ৰাণধন সুচান্দ বয়ন গাঁও চালি তেজ নিন্দ। মাক যশোদাই পুত্ৰক মোৰ প্ৰাণধন বুলি সম্বোধন কৰিছে আৰু সুচান্দ বয়ন, সুচান্দ মানে চন্দ্ৰটোৰ দৰে, বয়ন মানে হ'ল মুখ। এতিয়া ইয়াত উল্লেখ কৰিছে সুন্দৰ মুখখন হেঁপাহ পলুৱাই চাই আনন্দ লভিবলৈ গাঁও চালি তেজ নিন্দ। গাঁও মানে শৰীৰটোৰ কথা কৈছে, চালি মানে লৰাই, তেজ মানে ত্যাগ কৰা, নিন্দ মানে হ'ল টোপনি। অৰ্থাৎ গাটো লৰচৰ কৰি টোপনি এৰি শোৱাৰ পৰা উঠিবৰ কাৰণে, নিদ্ৰা এৰি বা টোপনি এৰি শোৱাৰ পৰা উঠিবৰ কাৰণে মাকে আহ্বান জনাইছে। চন্দ্ৰটোৰ দৰে সুন্দৰ মুখৰ প্ৰাণধন কৃষ্ণক নিদ্ৰা ত্যাগ কৰিবলৈ যশোদাই আহ্বান জনাইছে। সব পুৰুষৰ শিৰৰ ভূষণ তুমি হে বাপু গোবিন্দ। ইয়াত যশোদাই কৃষ্ণৰ ঐশ্বৰিক ৰূপ মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। সকলোৰে শিৰৰ ভূষণ অৰ্থাৎ আৰাধ্য নাইবা পৰম পূজনীয় হৈছে বাপু গোবিন্দ। মোৰ পুত্ৰ বুলি যশোদা গোৱালি বুকে বান্ধি কোলে লৈলা। তোমালোকে ইয়াৰ প্ৰত্যেকটো বৰগীতৰ শাৰীৰ শব্দবোৰৰ অৰ্থবিলাক বুজিবৰ কাৰণে চেষ্টা কৰিবা। মই প্ৰতিটো শব্দৰ অৰ্থ তোমালোকক সহজ সৰলভাৱে ক'বলৈ চেষ্টা কৰিছোঁ, তোমালোকে মন কৰিবা। যশোদাই একান্ত ভক্তিৰ বলত নিজ পুত্ৰৰূপে লাভ কৰা সকলোৰে পৰম আৰাধ্য কৃষ্ণক
কোলাত তুলি বুকুত সাৱটি ধৰিলে। মোৰ পুত্ৰ বুলি যশোদা গোৱালি বুকে বান্ধি কোলে লৈলা। অৰ্থাৎ নন্দৰ পত্নী গোৱাল নন্দৰ পত্নী যশোদাই পুত্ৰ কৃষ্ণক অতি হেঁপাহেৰে অতি মৰমেৰে বুকৰ মাজত সাৱটি ধৰি কোলাত তুলি ল'লে। যশোদাই একান্ত ভক্তিৰ বলত নিজ পুত্ৰৰূপে লাভ কৰা সকলোৰে পৰম আৰাধ্য পুত্ৰ কৃষ্ণক কোলাত তুলি বুকুত সাৱটি ধৰিলে। বয়নে চুম্বন কৰি ঘনে ঘন আনন্দে মগন ভৰিলা। তোমালোকে মন কৰিব, বয়ন মানে হ'ল মুখ। শ্ৰীকৃষ্ণৰ মুখখনৰ কথা কৈছে। চুম্বন অৰ্থাৎ মুখখনত মাকে মৰমেৰে ঘনে ঘনাই চুমা খাই আনন্দে মগন ভৰিলা, আনন্দত মগ্ন হৈ পৰিল। অৰ্থাৎ এই বৰগীত ফাঁকিৰ মাজেদি পুত্ৰ আৰু সন্তানৰ যি সৰল নিষ্পাপ সম্পৰ্ক, সেই সম্পৰ্ক খুব সুন্দৰ ৰূপত মাধৱদেৱে প্ৰকাশ কৰিছে বা প্ৰকাশ কৰাত তেওঁ সফল হৈছে। সিদ্ধ মণিগণে চিন্তিয়া নপয় সুহৰি জপোৱা কোলে। এই বৰগীত ফাঁকিৰ যোগেদি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তবৎসল ৰূপ অৰ্থাৎ ভক্তৰ অধীন ভগৱান, সেই কথা তেওঁ প্ৰকাশ কৰিছে। সিদ্ধ ঋষিমুনিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, একান্ত ভক্তিৰ বলত কিন্তু যশোদাই সেইজন হৰিক পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। তোমালোকে এই শাৰীটো আকৌ এবাৰ চাবা। সিদ্ধ মণিগণে চিন্তিয়া নপয় সুহৰি জপোৱা কোলে। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ যি ঐশ্বৰিক লীলা মাহাত্ম্য, সেই কথা মাধৱদেৱে প্ৰকাশ কৰিছে। অৰ্থাৎ সিদ্ধ ঋষিমুনিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক সাক্ষাৎ নাপায় বা দেখিবলৈ নাপায়, একান্ত ভক্তিৰ বলত কিন্তু যশোদাই সেইজন হৰিক পুত্ৰৰূপে লাভ কৰি কোলাত তুলি লৈ মৰম কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন, সেই কথা অতি হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। তাৰ পিছৰ শাৰীটোত উল্লেখ কৰিছে ত্ৰিজগতপতি। ত্ৰিজগত মানে স্বৰ্গ মৰ্ত্য আৰু পাতালৰ কথা উল্লেখ কৰিছে। পতি মানে হ'ল গৰাকী, স্বামী। অৰ্থাৎ স্বৰ্গ মৰ্ত্য আৰু পাতালৰ সৃষ্টিকৰ্তা, স্বৰ্গ মৰ্ত্য আৰু পাতালৰ গৰাকী, স্বৰ্গ মৰ্ত্য আৰু পাতালৰ স্বামী, এনেকুৱা অৰ্থত বুজাইছে। ভকতি মিলিল, সেইজনৰ ভকতি মিলিল মুৰুখ মাধৱে বোলে। অৰ্থাৎ ইয়াত মহাপুৰুষ মাধৱদেৱৰ অন্তৰৰ যি দাস্য ভক্তি বা দাস্য ভাৱ অতি সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। কৃষ্ণ সাধাৰণ মনুষ্যৰূপে জন্ম ল'লেও তেওঁ ত্ৰিজগতৰ পতিহে বা ত্ৰিজগতৰ গৰাকীহে। পৰম ভকতে সেই কথাকে ভক্তিৰ জৰিয়তে তেওঁ লাভ কৰিব পাৰে। অৰ্থাৎ ইয়াত উল্লেখ কৰিছে যে পৰম ভকতে ভক্তিৰ জৰিয়তে তেওঁক লাভ কৰিব পাৰে। মহাপুৰুষ মাধৱদেৱ দাস্যভাৱৰ প্ৰতিমূৰ্তি স্বৰূপ। তেওঁৰ সমস্ত লিখনিৰ মাজত অন্তৰ্নিহিত আছে দাস্য ভাৱধাৰা। সেয়েহে তেওঁৰ বিৰচিত বৰগীতৰ শেষত মুৰুখ মূঢ়মতি অজ্ঞ বুলি নিজকে গণ্য কৰি ভগৱানৰ প্ৰতি ভক্তিৰ অঞ্জলি মাধৱদেৱে নিবেদন কৰিছে। তোমালোকক আকৌ কৈ দিছোঁ এই শেষৰ শাৰীটো যে ত্ৰিজগতপতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। অৰ্থাৎ কৃষ্ণ সাধাৰণ মনুষ্যৰূপে জন্ম ল'লেও তেওঁ ত্ৰিজগতৰ পতিহে। সেই কথাকে মাধৱদেৱে ইয়াত উল্লেখ কৰিছে। পৰম ভকতে ভক্তিৰ জৰিয়তে তেওঁক লাভ কৰিব পাৰে। মহাপুৰুষ মাধৱদেৱ দাস্যভাৱৰ প্ৰতিমূৰ্তি স্বৰূপ। অৰ্থাৎ তেওঁৰ অন্তৰৰ দাস্য ভক্তি বৰগীত ফাঁকিৰ মাজেদি প্ৰকাশ কৰিছে। তেওঁৰ সমস্ত লিখনিৰ মাজত অন্তৰ্নিহিত আছে দাস্য ভাৱধাৰা। সেয়েহে তেওঁৰ বিৰচিত বৰগীতৰ শেষত মুৰুখ মূঢ়মতি অজ্ঞ বুলি নিজকে গণ্য কৰি ভগৱানৰ প্ৰতি ভক্তিৰ অঞ্জলি মাধৱদেৱে নিবেদন কৰিছে। ইয়াৰ মাজেদি মাধৱদেৱে ভগৱানৰ প্ৰতি দাস্য ভক্তি প্ৰকাশ কৰিছে। মহাপুৰুষ মাধৱদেৱৰ বিৰচিত বৰগীত উঠৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মূল কথাখিনি তোমালোকক
আকৌ এবাৰ মই সৰলভাৱে কৈছোঁ, তোমালোকে মন দি শুনিবা। বৰগীতটি জাগৰণ শ্ৰেণীৰ গীত। তোমালোকক যোৱা ক্লাছত মই মাধৱদেৱৰ বৰগীতৰ সম্পৰ্কত আলোচনা কৰোঁতে কৈছিলোঁ যে মাধৱদেৱৰ বৰগীতক জাগৰণ, চলন, খেলন, নৃত্য এই 4 ভাগত ভগাব পাৰি। বৰগীতটি শুই থকা শিশু কৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেয়া বৰগীতটিৰ মাজেদি সুন্দৰভাৱে প্ৰকাশ কৰিছে। তোমালোকে নিশ্চয় বুজি পাইছা, জাগৰণ শ্ৰেণীৰ গীত বুলি কোৱাৰ লগে লগে মাক যশোদাই কৃষ্ণক টোপনিৰ পৰা কিদৰে উঠাই বা টোপনিৰ পৰা উঠাই তেওঁক কোলাত কিদৰে তুলি লয় সেই কথাখিনি প্ৰকাশ কৰিছে। অৰ্থাৎ আমাৰ পাঠ্যপুথিৰ মাধৱদেৱৰ বিৰচিত এই বৰগীতটো জাগৰণ শ্ৰেণীৰ গীত। অৰ্থাৎ ইয়াত মাতৃ যশোদাই শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগোৱাৰ কথাখিনি প্ৰকাশ কৰিছে। অতি সুন্দৰভাৱে সেই কথাখিনি প্ৰকাশ কৰিছে, সেইকাৰণে এইটো জাগৰণ শ্ৰেণীৰ বৰগীত বুলি ক'ব পাৰি। আন্ধাৰ আঁতৰি যোৱাৰ লগে লগে উদিত সূৰ্যৰ জ্যোতিয়ে পৃথিৱী পোহৰাই তুলিছে। যশোদাই মৰমৰ পুত্ৰ কৃষ্ণক বাপু, গোপাল, প্ৰাণধন, কমল নয়ন আদি মৰমৰ সম্বোধনেৰে শোৱাৰ পৰা উঠিবলৈ আহ্বান জনাইছে। সকলোৰে আৰাধ্য কৃষ্ণক কোলাত লৈ মুখত চুমা খাই যশোদাই বিমল আনন্দ লাভ কৰিছে। মাধৱদেৱে মাতৃ যশোদা আৰু পুত্ৰ কৃষ্ণৰ সৰল নিষ্পাপ মধুৰ সম্পৰ্ক বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক সৌন্দৰ্য আৰু লীলা-মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱানৰ সাক্ষাৎ নাপায়, পৰম ভক্তিৰ বলত যশোদাই তেওঁক পুত্ৰৰূপে লাভ কৰি কোলাত লৈ বিমল আনন্দ লাভ কৰিছে। বৰগীতটিৰ মাজেদি মাধৱদেৱে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন তাকেই ব্যক্ত কৰিছে। তোমালোকে বৰগীতটি নিশ্চয় ভালদৰে বুজি পাইছা। বৰগীতটি তোমালোকে আকৌ এবাৰ ভালদৰে পঢ়িবা। যদি কিবা বুজি নোপোৱা কথা থাকে তেনেহ'লে মোক সুধিবা, মই তোমালোকক পুনৰবাৰ সহজভাৱে আকৌ এবাৰ বুজাই দিম।